স্বাগতম জানাইছোঁ এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ। লৈ আহিছোঁ এটা বিগ ব্ৰেকিং নিউজ। আৰু কেইটামান দিনৰ ভিতৰত এই মুহূৰ্তত লৈ আহিছোঁ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ। আজি পুনৰ এবাৰ শিক্ষামন্ত্ৰীয়ে মন্তব্য কৰে HSC ৰিজাল্টক লৈ। সাংবাদিকে শিক্ষামন্ত্ৰীক প্ৰশ্ন কৰে যে 31 তাৰিখে ৰিজাল্ট ঘোষণা কৰাৰ কথা আছিল, কিন্তু আজি 4 জুন, এতিয়ালৈকে ঘোষণা কৰা হোৱা নাই HSCৰ ফলাফল। এই বুলি প্ৰশ্ন কৰাত ৰণোজ পেগুৱে কয় যে আৰু কিছুদিন সময় লাগিব শিক্ষা সংসদৰ। এতিয়ালৈকে সাজু হোৱা নাই শিক্ষা সংসদ ৰিজাল্ট ঘোষণা কৰিবলৈ। 3-4 দিনৰ ভিতৰত ঘোষণা কৰা হ'ব HSCৰ ফলাফল। হয়তো অন্ত পৰিব ছাত্ৰ ছাত্ৰীৰ অপেক্ষাৰ। অতি শীঘ্ৰেই ঘোষণা কৰিব ফলাফল। ইতিমধ্যে লিংক মুকলি কৰা হৈছে। কেতিয়া ঘোষণা কৰিব HSCৰ ফলাফল? ইয়াৰ উত্তৰত ৰণোজ পেগুৱে কয় যে ফলাফল 31 মে'তে ঘোষণা কৰাৰ কথা আছিল, আজি 3 জুন হৈ গ'ল। কেতিয়া ঘোষণা হ'ব? সোনকালে ওলাই যাব, আৰু কেইটামান দিনৰ ভিতৰত ফলাফল প্ৰকাশ পাব। উচ্চতৰ মাধ্যমিকৰ যি ফলাফল 31 মে'তে ঘোষণা কৰাৰ কথা আছিল, আজি 3 জুন হৈ গ'ল। কেতিয়া ঘোষণা হ'ব? সোনকালে ওলাই যাব, আৰু কেইটামান দিনৰ ভিতৰত ফলাফল প্ৰকাশ পাব। উচ্চতৰ মাধ্যমিকৰ যি ফলাফল 31 মে'তে ঘোষণা কৰাৰ কথা আছিল, আজি 3 জুন হৈ গ'ল। কেতিয়া ঘোষণা হ'ব? সোনকালে ওলাই যাব, আৰু কেইটামান দিনৰ ভিতৰত ফলাফল প্ৰকাশ পাব। উচ্চতৰ মাধ্যমিকৰ যি ফলাফল 31 মে'তে ঘোষণা কৰাৰ কথা আছিল, আজি 3 জুন হৈ গ'ল। কেতিয়া ঘোষণা হ'ব? সোনকালে ওলাই যাব, আৰু কেইটামান দিনৰ ভিতৰত ফলাফল প্ৰকাশ পাব। উচ্চতৰ মাধ্যমিকৰ যি ফলাফল 31 মে'তে ঘোষণা কৰাৰ কথা আছিল, আজি 3 জুন হৈ গ'ল। কেতিয়া ঘোষণা হ'ব? সোনকালে ওলাই যাব, আৰু কেইটামান দিনৰ ভিতৰত ফলাফল প্ৰকাশ পাব। উচ্চতৰ মাধ্যমিকৰ যি ফলাফল 31 মে'তে ঘোষণা কৰাৰ কথা আছিল, আজি 3 জুন হৈ গ'ল। কেতিয়া ঘোষণা হ'ব? সোনকালে ওলাই যাব, আৰু কেইটামান দিনৰ ভিতৰত ফলাফল প্ৰকাশ পাব। উচ্চতৰ মাধ্যমিকৰ যি ফলাফল